পৰম করুণাময় অহিম দয়াময় আল্লাহর নামত আৰম্ভ কৰিলোঁ। কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ। আৰু অৱশ্য নুহে আমাক আহ্বান কৰিছিল, এতেকে চোৱা আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলোঁ। তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহা সংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁৰ বংশধৰসকলকে আমি অৱশিষ্ট ৰাখিছিলোঁ আৰু আমি পৰৱৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ। সমগ্ৰ সৃষ্টিৰ মাজত নুহৰ প্ৰতি শান্তি বৰ্ষিত হওক। নিশ্চয় আমি এইদৰে সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ। নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম। তাৰ পিছত আমি আনবিলাকক ডুবাই মাৰিছিলোঁ আৰু নিশ্চয় ইব্ৰাহিম তেওঁৰ অনুসাৰীসকলৰেই অন্তৰ্ভুক্ত। স্মৰণ কৰা যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধ চিত্তে উপস্থিত হৈছিল, যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, তোমালোকে কিহৰ ইবাদত কৰিছা? তোমালোকে আল্লাহৰ পৰিৱৰ্তে অলিক উপাস্যবোৰকে বিচৰা নেকি? তেন্তে বিশ্ব জগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি? তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে দৃষ্টিপাত কৰিলে আৰু কলে, নিশ্চয় মই অসুস্থ। তাৰ পিছত সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰি তেওঁৰ পৰা আঁতৰি গ'ল। তাৰ পিছত তেওঁ চাই চিতি সিহঁতৰ উপাস্যবোৰৰ ওচৰত গ'ল আৰু কলে, তোমালোকে নোখোৱা নেকি? কি হ'ল তোমালোকৰ? কথা নোকোৱা কিয়? তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে। তেতিয়া ঘূৰি আহি মানুহে তেওঁৰ ফালে ঢাপলি মেলিলে। তেওঁ কলে, তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি যিবোৰক তোমালোকেই নিজেই নিৰ্মাণ কৰা? অথচ আল্লাহে সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটো তেওঁই সৃষ্টি কৰিছে। সিহঁতে কলে, ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা। এইদৰে সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল, কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলো। তেওঁ কলে, মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছো, নিশ্চয় তেওঁই মোক হিদায়ত কৰিব। হে মোৰ প্ৰতিপালক, মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা। তাৰ পিছত আমি তেওঁক সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলো। এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হল, তেতিয়া ইব্ৰাহিমে কলে, হে মোৰ চেনেহৰ পুত্ৰ, মই সপোনত দেখিলো যে মই তোমাক জবেহ কৰি আছো। এতিয়া কোৱাচোন তোমাৰ অভিমত কি? পুত্ৰই কলে, হে মোৰ পিতৃ, আপুনি যি আদেশ প্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীলসকলৰ অন্তৰ্ভুক্ত পাব। এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহিমে তেওঁৰ পুত্ৰক তলমূৰ কৰি হুৱাই ললে, তেতিয়া আমি তেওঁক মাতি কলো, হে ইব্ৰাহিম, তুমি দেখোন সপোনৰ আদেশ সঁচাই পালন কৰিলা। নিশ্চয় এইদৰে আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰো। নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা আৰু আমি তেওঁক মুক্ত কৰিলো এটা মহা কুৰবানীৰ বিনিময়ত। আৰু আমি তেওঁৰ বাবে পৰৱৰ্তীসকলৰ মাজত সুনাম সুখ্যাতি ৰাখি দিছো। শান্তি বৰ্ষিত হওক ইব্ৰাহিমৰ ওপৰত। এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰো। নিশ্চয় তেওঁ আছিল আমাৰ মুমিনসকলৰ অন্যতম। আৰু আমি তেওঁক ইছহাকৰ সুসংবাদ দিছিলো। তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম। আৰু আমি ইব্ৰাহিমৰ ওপৰত বৰকত দান কৰিছিলো আৰু ইছহাকৰ ওপৰতো। আৰু তেওঁলোক উভয়ৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী।